बे समाव स्टुडिय'आव आं सन्दना इस्लारि हावलियाव बिजेपि दोलोनि प्रहिकन शिबिरा सानथामनि हाबाफारिजों जागायबाय। बिजेपिनि आसाम रायजोनि प्रहिकन बिफागनि दैदेननायाव बरपेटा जिल्लानि सिङाव जागायबाय बे प्रहिकन शिबिरा। हावलिनि निर्माली बिबा भवनाव बिजेपि हान्जाखौ खौसे खालामनानै लाखिनायजों लोगोसे हान्जानि सुबुंफोरखौ समाजखौ सिबिलांनो थाखाय बयखौबो गोसोआव थुलुंगा होनाय थांखिजों जागायदों बे प्रहिकन शिबिरखौ। बेयाव नुजाथिफैदों बिजेपि दोलोनि बरपेटा जिल्ला कमिटिनि आफादगिरि अनिल कुमार दास, नेहाथारि निपा कलिता, हेमन्त कुमार देउरिजों लोगोसे माखासे दैदेनगिरिफोरा नुजाथिफैदों। बरपेटा रोडनिफ्राय अनजय बसुमतारीनि खौरां। আজি আমাৰ বৰপেটা জিলাৰ আজি হাউলিত আমি বৰপেটা জিলাৰ প্ৰশিক্ষণটো আমি হাউলিত আমি আজি ইয়াত পাতিছোঁ নিৰ্মালী ভৱনত। প্ৰত্যেকটো মণ্ডলৰ পৰা ইয়াত কাৰ্যকৰ্তাসকল উপস্থিত থাকিব, আপেক্ষিত কাৰ্যকৰ্তাসকল। আৰু আমাৰ আজি 6টা সত্ৰ আছে, প্ৰত্যেকটো বিভাগৰে আমাৰ কাৰ্যকৰ্তাসকলক দলীয় কাৰ্যকৰ্তাসকলক আমাৰ যি দলীয় নীতি আদৰ্শ তাৰ ওপৰত ভিত্তি কৰি আমাৰ 6টা যিটো সত্ৰ আছে তেওঁলোক আমাৰ আজি ইয়াতে সত্ৰত দিয়া হ'ব। আমাৰ প্ৰত্যেকটো সত্ৰতে একোজন আমাৰ ট্ৰেইনিং কৰি আহিছে গুৱাহাটীত, যিবিলাকে আমাক আজি ট্ৰেইনিং দিব তেওঁলোকে আহিছে। আৰু আজি আমাৰ শিক্ষামন্ত্ৰীও ইয়াত আহিব, এটা সেশ্যন হয়তো তেওঁ ল'ব। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ কাৰ্যকৰ্তাসকলক এনেকৈ ট্ৰেইনিং দিয়াটো আমাৰ ধৰাবন্ধাই আছে। কাৰণ এই ট্ৰেইনিংটো আমি অকল নহয়, আমাৰ মন্ত্ৰী যিমান মন্ত্ৰী আছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তেওঁলোকেও কাৰ্যকৰ্তা হৈ আমাৰ অলৰেডি মুম্বাইত এই ট্ৰেইনিংটো লৈছে। আৰু আমিও বাধ্যতামূলক, আমি সকলোৱে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যাতে কাৰ্যকৰ্তাসকলে সফল কাৰ্যকৰ্তা হৈ আমাৰ দেশখনৰ কাৰণে কাম কৰিব পাৰে তেনেধৰণৰ পদ্ধতিতে আমি প্ৰত্যেকজনে এই ট্ৰেইনিংটো ল'ব লাগিব। আমাৰ বৰপেটা জিলাত আমাৰ ইয়াত 170জন আমাৰ আপেক্ষিত আছে। প্ৰত্যেক মানুহবিলাক আহিছে, এণ্ট্ৰি হৈ আছে। আমাৰ অলৰেডি আমাৰ 120জন এণ্ট্ৰি হৈ গৈছে আৰু আহি আছে। আমি 11টা বজাত এনেকৈ আমাৰ চলি আছে। আমাৰ ৰাতিপুৱাৰ যিখিনি আহাৰ আমাৰ গ্ৰহণ কৰা হৈছে, ৰেজিষ্ট্ৰেশ্যন হৈছে তেনেদৰে আহি আছে। আৰু এতিয়া আমাৰ 11টাত সম্পূৰ্ণ এতিয়া আমাৰ চব দুৱাৰ বন্ধ হ'ব, কোনেও বাহিৰত যাব নোৱাৰে। আমাৰ 12টা 12:30 বজাত আমাৰ আহাৰ ভোজন আছে। তাৰপাছত আৰু এনেকৈ ছেশ্যন আৰম্ভ হ'ব। মানুহখিনি ইয়াতে থাকিব লাগিব। ৰাতি 2 ৰাতি আৰু 1 দিনৰ এই ট্ৰেইনিং হ'ব আমাৰ ইয়াতে। প্ৰশিক্ষণ এটা আমাৰ কাৰ্যপদ্ধতি আৰু সংগঠনৰ যিটো সংৰচনা তাৰে এটা মুখ্য অংগ। কাৰণ আমি প্ৰশিক্ষিত হ'ব লাগিব সংগঠনটোৰ সন্দৰ্ভত। আমাৰ প্ৰশিক্ষণৰ মাজেৰে আমাৰ যি আইডিঅ'লজিকেল বিষয় আছে, সংগঠন সংৰচনাৰ ক্ষেত্ৰত প্ৰশিক্ষণটো এটা বহুত জৰুৰী। আৰু প্ৰশিক্ষণতে আমি অনুশাসনবদ্ধভাৱে আমি 2-3 দিন থাকি আমি বিভিন্ন বিষয়ৰ জ্ঞান চৰ্চা কৰোঁ। আৰু কাৰ্যকৰ্তাৰ প্ৰশিক্ষিত হ'লে আমাৰ সংগঠনটোৰ প্ৰভাৱো সেই হিচাপে বাঢ়ি যায়। আমাৰ প্ৰশিক্ষণৰ নেশ্যনেল লেভেলত হয়, ষ্টেট লেভেলত হয়, জিলা লেভেলত হয়, মণ্ডল পৰ্যন্ত পায়। এইবাৰ আমাৰ মণ্ডল আৰু যিবিলাক আমাৰ নতুন মানুহ যোগদান কৰিছে পৰিচয় বৰ্গ, তেনেধৰণে আমাৰ প্ৰশিক্ষণ হয়। কেতিয়াবা 2 ৰাতি 1 দিন অৰ্থাৎ 3 দিনৰ কাৰণে হয়। আপোনালোকে জানে যে আমাৰ চৰকাৰৰ এইবাৰ বম্বেটো আমাৰ তেনেকুৱা 3 দিনীয়া প্ৰশিক্ষণ হৈ গৈছে। আৰু ঘৰৰ পৰা আমি একেলগে বহুতে কাম কৰি থাকোঁ। আমি এটা ঘৰুৱা সমাজ, ঘৰুৱা এটা পৰিৱেশ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ যে আমি ৰাজনৈতিক দলৰ সদস্য হৈ কিন্তু আমি আমাৰ এটা পৰিয়ালৰ নিচিনা এটা বাতাবৰণ গঢ়ি উঠাৰ আমি এই প্ৰশিক্ষণত আমি সদায় চেষ্টা কৰোঁ। আৰু নিয়মানুৱৰ্তিতা, অনুশাসন, এটা এনেকুৱা অনুশাসনত আবদ্ধ হৈ আমি এই পৰীক্ষাবিলাক গ্ৰহণ কৰোঁ। আমাৰ ৰাজ্যিকৰ নিৰ্দেশ মৰ্মে আমি নৱেম্বৰৰ ভিতৰতে আমাৰ 40খন জিলা, আমাৰ অৰ্গেনাইজেশ্যন জিলাত আমাৰ এই প্ৰশিক্ষণ পৰ্ব চলি আছে। বিভিন্ন জিলাবিলাক বিভিন্ন তাৰিখ লৈ পেলাই কৰিলে। আৰু আমাৰ 2 ৰাতি 1 দিন বৰপেটাত আমি হাউলিত নিৰ্মলা ভৱনত আজিৰ পৰা এতিয়া পঞ্জীয়ন চলি আছে। 11টা বজাৰ পৰা আমাৰ প্ৰাস্তাৱিক, তাৰপাছত প্ৰথম সত্ৰ, দ্বিতীয় সত্ৰ এনেধৰণে আৰম্ভ হ'ব। মুঠ 15টা সত্ৰ আছে, সমাপন সত্ৰ আছে। মই 2টা কথা কওঁ। আমাৰ আজি এটা সত্ৰত আহিব 4:30ত আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আহিব। সমাপন সত্ৰত আমাৰ মন্ত্ৰী শ্ৰদ্ধাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱ থাকিব। আৰু আমাৰ জিলা প্ৰভাৰী আৰু উপসভাপতি অধ্যক্ষ SC কৰ্পোৰেশ্যনৰ জয়ন্ত দাস আৰু
সহপ্ৰভাৰী জিলাৰ শশাংক ডেকা তেখেতসকল অলপ পিছত আহি পাব আৰু এই প্ৰশিক্ষণত এইখিনিয়ে ক'ব লগা। मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।